নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেললৈ আদৰিছোঁ। আপোনালোক যিটো টিন আছে বাল্টিং, সেই বাল্টিংটোত আপোনালোকে দেখিবলৈ পাইছে কিছুমান মাংসৰ টুকুৰা আৰু ভাত। এইবিলাক হৈছে ৰৈ যোৱা খাদ্য, গাহৰিৰ কাৰণে অনা হৈছে। কিন্তু এই খাদ্যবিলাক আমাৰ যিহেতু মই ৰাস্তাৰে আহোঁ আৰু আমাৰ এই কুকুৰবিলাকক দিয়া হয়। মোৰ লগ যিহেতু ৰাতিৰ সময়খিনিত সিহঁতৰ লগত কিছু সময় মই এনেকৈ থাকোঁ আৰু এগ দিলোঁ, এগ দিয়াৰ লগে লগে সি আমাৰ খেদি গৈছে। খেদি যাওঁতে এই আৰু খেদি আহিলাক, খেদি আহিলে ইয়াৰ বস্তু নহয় মানে। তাৰপিছত এনেকৈ দিয়ক আৰু চাওক কি বস্তু আমি লাৰি আছোঁ মানে। কিন্তু এই খাদ্য দিওঁ মানে তাহাৰ পেট ভৰে। প্ৰথমটো আমি গাহৰিক বেছি গুৰুত্ব দিওঁ, কিন্তু কিছু পৰিমাণে ৰাস্তাত যেনেকৈ আহোঁ মানে ৰখি থাকি দিলে সেইটো কাৰণে দি থৈ আহোঁ। কিন্তু মানে কি কিন্তু এই প্ৰত্যেকটা মাংসৰ টুকুৰাই মানে খাব আৰু এই তাইক একলা কৰি থৈ দিছে। তাৰপিছতে এদিন মই আহিলোঁ, আহি আপোনালোকে দেখা পাব তাই খাব নিদিলাক না, খাব তাই ইয়াতে ৰখিব মানে মই হেদি ৰখোঁ বুলি তাই জানে। তাই পিছে পিছে দৌৰি গৈছে আৰু ই আগেদি আহিব। আপোনালোকে দেখা পাব ৰ'ব, আন্ধাৰৰ কাৰণে দেখা পোৱা নাই আৰু দেখা পাব আৰু কিবা এটা খাদ্য দি থাকিব। আৰু তাই আৰু এটা লগ লৈ আহিছিল, বেলেগ এটা কুকুৰে লৈ আহিছিল। গতিকে তাইকো দি যাওঁ, এইটো এটা আৰু এটা আছে। এগ দিলোঁ, এগ দি উঠি আৰু এটা কিবা লাগে। গতিকে আজি বাৰু বাই বাই, ধন্যবাদ। পিছত লগ পাম আৰু বেছিকৈ মাংস নিদিওঁ, অলপ অলপেই দিওঁ।